আজি মাত্ৰ দুটা বস্তুৰে বনাম ইডলি। চুজি লৈছোঁ আৰু লৈছোঁ চেনি। এটা ষ্টিলৰ বাচন লৈছোঁ। বাতি লৈছোঁ, এটা বাতিৰে জুখি দুবাতি ইয়াতে চুজি দিছোঁ। ইয়াত দুবাতি চুজি দিলোঁ। তাৰপিছত ইয়াতে সৰু বাতি এটাৰে এবাতি লৈছোঁ চেনি, ইয়াতে দি দিছোঁ। চেনি দিয়াৰ পিছত ইয়াতে দিছোঁ অকণমান নিমখ। নিমখ দিলে টেষ্টটো ভাল হয় খাবলৈ, সেইবাবে অকণমান নিমখ দি দিছোঁ ইয়াতে। নিমখখিনি দি ভালদৰে মিলাই লৈছোঁ গোটেইখিনি মিলাই লোৱাৰ পাছত এয়া দেখিছে নহয়, পুনৰ ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে অকণকৈ পানী দি দিছোঁ। পানী দি গোটেইখিনি ভালদৰে মিলাই পেলাম। পানী অলপ অলপকৈ দিছোঁ, কাৰণ একেকোবতে পানীখিনি দিলে ঢিলা হৈ যাব। বেছি ঢিলা হ'লে ভালদৰে নুফুলিব, সেইবাবে অলপ অলপকৈ পানী দি দিছোঁ। পানী দি ভালদৰে মিক্স কৰি দিছোঁ। ভালদৰে মিক্স কৰাৰ পাছত এতিয়া এইখিনি 2 ঘণ্টা ৰেষ্টত ৰাখিম। 2 ঘণ্টা এনেদৰে থৈ দিম, আৰু 2 ঘণ্টাৰ পাছত এইখিনি চাওক পানীখিনি অলপমান শুকাই গৈছে আৰু চুজিখিনি অলপমান ফুলি আহিছে, কোমল হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ 1 চামুচ বেকিং পাউডাৰ আৰু অকণমান দিছোঁ বেকিং চ'ডা। অকণমান দিছোঁ তেনে। এইখিনি দি ভালদৰে মিলাই দিছোঁ। এতিয়া আৰু ভালদৰে এইখিনি মিলাই দিম, কাৰণ ভালদৰে মিক্স হ'লেহে ইডলিকেইটা ধুনীয়াকৈ ফুলি উঠিব। সেইবাবে ভালদৰে গোটেইখিনি মিলাই দিছোঁ। অকণমান পানী দি দিছোঁ, ইয়াতে অকণমান শুকান যেন লাগিছিল, সেইবাবে পানী দি দিছোঁ। পানীখিনি দি ভালদৰে গোটেইখিনি মিলাই ল'লোঁ। এইখিনি আমাৰ মিক্স হৈ গ'ল। এতিয়া এইখিনি অকণমান ৰাখি লৈছোঁ, আৰু এতিয়া আমাৰ ইডলি ষ্টেণ্ডডাল লৈছোঁ। ইডলি ষ্টেণ্ডডাল মই অকণমান ঘি লগাই ল'ম। মোৰ ইডলি ষ্টেণ্ডডালৰ বাতিকেইটা বৰ বেছি ডাঙৰ নহয়। এতিয়া ইয়াতে অকণমান ঘি লগাই লৈছোঁ, বা ৰিফাইনো লগাই ল'ব পাৰে। এতিয়া সৰু হেতাখনেৰে হেতাই ইডলি ষ্টেণ্ডৰ বাতিকেইটাত ভৰাই লৈছোঁ। আৰু প্ৰেছাৰ কুকাৰটো অকণমান পানী দি থৈছিলোঁ গৰম হ'বলৈ, আৰু তাতে ভৰাই 10 মিনিটমান ৰাখিলোঁ। 10 মিনিট নালাগিলে, আচলতে 7 মিনিটমানতে হৈ গ'ল। তাৰপিছত এইকেইটা উলিয়াই আনিছোঁ। চাওক কিমান ধুনীয়াকৈ ফুলি গ'ল। বিশেষ তেনেদৰে বস্তু দিয়াই নাই একোকে, ইমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে এনেদৰে সহজতে বনাব পাৰিব, আলহী আহিলেও দিব পাৰিব, কাৰণ এনেকুৱা ধৰণৰ তেল নিদিয়া বস্তু মানুহে খাই এনেও ভালেই পায়। অকণমান ঠাণ্ডা হোৱাৰ পিছত এখন চুৰিৰে গোটেইখিনি উলিয়াই ল'লোঁ। কিমান ধুনীয়াকৈ ফুলি গৈছে চাওকচোন। এতিয়া মই আপোনালোকক এটা ফালি দেখাই দিছোঁ। এইটো চাওক কিমান ধুনীয়াকৈ ফুলিছে। খাবলৈ খুব ভাল হয় এইটো। এয়াই আছিল একেবাৰে চিম্পুল আৰু সহজভাৱে বনাব পৰা ইডলি।